নমস্কাৰ বন্ধু বান্ধৱীসকল, লুইতপৰীয়া অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, যিটো বৰ্তমান সময়ত বৰ চিন্তাৰ কাৰক হৈ পৰিছে। সেই বিষয়টো হৈছে যিহেতু এতিয়া ক'ভিড-19ৰ সময়, এই ক'ভিড-19 দেশৰ চুকে কোণে বিয়পি পৰিছে। সেই সময়ত যিহেতু আমি সদায় ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ আনি আমাক দি দিছে সিহঁতে, আৰু দিয়াৰ পাছত এতিয়া আমি চিলিণ্ডাৰটো পোনপ্ৰথমে আমি ইমান সাৱধানতাৰে আমি ইয়াক ধুই ল'ব লাগে, যাতে আমাৰ বাহিৰা বীজাণুখিনি আমাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ আমি একদম মেইন আমি এইটো কিটচেনত ব্যৱহাৰ কৰোঁ, আৰু কিটচেনতে আমাৰ সাধাৰণতে আহাৰবোৰ তৈয়াৰ হয়, আৰু সেই আহাৰত যদি বীজাণুটো লাগি ধৰে তেন্তে আমাৰ সকলোৰে স্বাস্থ্যৰ অৱনতি হোৱাটো নিতান্তই একদম সঁচা কথা। এতিয়া বস্তুটো হ'ল, আমি প্ৰথমতে ইয়াক আনি আমাৰ পাছত যিকোনো চাৰ্ফ লৈ আমি এইটো ধুই ল'ব লাগে। খুব সাৱধান হ'ব। আৰু আমি কোনোবা নহ'লেও এনেও চিলিণ্ডাৰটো প্ৰায় সদায় আনিলে আমি ধুবই লাগে। যেতিয়া আমাৰ ঘৰলৈ চিলিণ্ডাৰটো নতুনকৈ আহে তেতিয়া আমি ধুই ল'ব লাগে, কাৰণ বহুত ঠাই বাগৰি আহে, য'তে ত'তে পেলাই দিয়া হয়, গাড়ীৰ পৰা ওপৰৰ পৰা তললৈ যিকোনো ঠাইত পৰে ন, লেতেৰা জেগা, এতিয়া আমি ধুই ল'ব লাগে। যদিও আমি এনেই নুধুওঁ তেন্তে কিন্তু এতিয়া আমি কৰোণা বুলি ধুবই লাগে চিলিণ্ডাৰটো। এনেদৰে ধোৱাৰ পাছত পানী ঢালি দিব লাগে, আৰু অলপ শুকাবলৈ দিব লাগে। লৈ আনিলোঁ, শুকোৱাৰ পাছত যেতিয়া আমি ব্যৱহাৰ কৰিম, এই খুপিটো আমি এৰুৱাই ল'লোঁ। লোৱাৰ পাছত যেতিয়া এই পিনটো ইয়াতে অলপমান পানী ঢালি দিলে, আমি পানী যদি ঢালি দিওঁ তেন্তে যদি গেছটো লিক আছে আমি প্ৰমাণ কৰি চাব পাৰোঁ। যদি ইয়াত পানী অকণমান ঢালি দিওঁ তেন্তে যদি গেছটো লিক হৈ আছে তেন্তে ইয়াত বুৰবুৰণি উঠিব। পানী খোৱাৰ লগে লগে আমি অনুমান কৰিব পাৰিম যে গেছটো লিক হৈ আছে। তেতিয়া আমি ততালিকে এই গেছটো পুনৰ খপ মাৰি আমি থৈ দিব লাগে। আমি ব্যৱহাৰ কৰিব কোনো কাৰণতে নালাগে। আৰু এটা কথা মন কৰিব লাগে, আমি গেছ মেৰামতি কৰাৰ দায়িত্ব কিন্তু আমাৰ কাৰোৰে হাতত নাই। সেইবাবে আমি গেছ চিলিণ্ডাৰটো একো কৰিব নালাগে। পুনৰ যিটো এজেঞ্চিৰ পৰা আমি গেছ লওঁ, সেই এজেঞ্চিটো পুনৰ আমি গেছটো উভতাই দি আৰু নতুন চিলিণ্ডাৰ আমি ল'ব লাগে। এতিয়া আৰু এটা কথা মন কৰিব লাগে, এইটো ৰেগুলেটৰটো লগোৱাৰ পাছত এইটো গেছ চিলিণ্ডাৰটো এইটো লগাই থৈছোঁ। ইয়াৰ লগোৱাৰ পাছত আমি এটা কথা মন কৰিব লাগে যে এই পাইপডাল, যিডাল আমি চিলিণ্ডাৰটো লগালোঁ, ৰেগুলেটৰটো লগাৰ পিছত এই পাইপডাল যেতিয়া আমি সোমাই থওঁ, যদি আমি কিবা কাৰণত আমি গেছটো ইফালে সিফালে দিলোঁ, ইয়াৰ ফলত কেতিয়াবা এই পাইপডাল আমাৰ খুলি যায়। সেইবাবে আমি যিহেতু গেছ ছেফটি ডিভাইচটো আমি ল'ব নোৱাৰোঁ, কাৰণ আমাৰ এতিয়া দুৰ্লভ হৈ আছে, আমি বস্তুটো সহজতে পাব নোৱাৰোঁ। গেছ ছেফটি ডিভাইচটো ল'লে বহুত ভাল হয়। তাৰমানে গেছ ছেফটি ডিভাইচটো লোৱাৰ লগে লগে অট'মেটিক যদি বিপদৰ সংকেত থাকে, সি অট'মেটিক অফ হৈ যায়, গেছটো বাহিৰলৈ আহিব নিদিয়ে। কিন্তু এতিয়াতো আমাৰ হাতত ছেফটি ডিভাইচটো নাই, সেইবাবে আমি এই পাইপডাল ৰাখিবৰ বাবে এই ক্লিপটো লগাব পাৰোঁ। আপোনালোকে পাইপডাল পিছলি যাব নোৱাৰে। নহ'লে কেতিয়াবা এনেকুৱা হয় যে গেছটো এইডাল পাইপডাল পিছলি গুচি গৈছে, তেতিয়া ইয়াত জুই গেছৰ পৰা ধমককৈ আহি ইয়াত লাগি যায় আৰু সি জ্বলি উঠে। তেতিয়া আমি নিজকে ভাৰসাম্য হেৰুৱাই দিওঁ। আমি বিপদৰ আগতেই সাৱধানতা অৱলম্বন কৰা উচিত। সেইডাল পাইপটো তাত চিলিণ্ডাৰ লগোৱা হ'ল, আৰু এইডাল যে গেছৰ চৌকাটো লগত এইডালো, এইখিনি পাইপডাল যেনেকৈ আহিছে ইয়াতো এইটো ক্লিপ লগোৱা বৰ প্ৰয়োজন। মহিলাসকলে গেছটো মোচোঁ নহয় জানো, তেতিয়া গেছটো আমি উঠাব লগা হয়। আমি বাৰ্ণাৰবিলাক মোচোঁতে বা এনেকৈ চাফা কৰোঁতে তলটো যেতিয়া মোচোঁ, আমি তেতিয়া এই পাইপডাল খুলি যোৱাৰ সম্ভাৱনা থাকে। তেতিয়াহ'লে আমি অজানিতে নেদেখাকৈ আমি আকৌ পুনৰ থৈ দিলোঁ তেনেকৈ, তাৰপিছত যেতিয়া আমি গেছ ষ্টাৰ্ট দিম তেতিয়াহ'লে জুই জ্বলাৰ এইখিনিত সম্ভাৱনা থাকে। সেইবাবে আমি সচেতন হ'ব লাগে। এই পৰিয়ালৰ সকলোৱে সুৰক্ষাত থকাটো আমাৰ সকলোৰে দৰকাৰ। প্ৰতিখন ঘৰতে সৰু ল'ৰা ছোৱালী থাকে নহয় জানো। ভয় খাব নালাগে। চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ সময়ত যদি কিবা কাৰণত পাইপৰ সন্মুখত কেতিয়াবা জুইও লাগে, তেনেহ'লে একদম মানসিকভাৱে সবল হৈ ৰেগুলেটৰটো অফ কৰি দিবলৈ, প্ৰথমতে ৰেগুলেটৰ অফ কৰি দিব লাগে। আৰু যদি গেছ তেনেকৈ পাৰ হোৱা বা জুই জ্বলাৰ আছে, ধোঁৱা হৈছে বেছি, তেনেহ'লে খিৰিকীবিলাক, দুৱাৰ খিৰিকী খুলি দিব লাগে। আৰু চিলিণ্ডাৰ বিষয়ে আপোনালোকক জনালোঁ, যি নেকি আমি সকলোৱে সুৰক্ষাত থকাৰ বৰ প্ৰয়োজন। আৰু এতিয়া এটা বিশেষভাৱে কৰোণাৰ সময়ত যেতিয়া যিটো গেছ চিলিণ্ডাৰ আমাৰ ঘৰলৈ আহে, আপোনালোকে সকলোৱে নিতান্তই ধুই লওক, কাৰণ কৰোণা একদম দেশৰ চুকে কোণে বাগৰি আছে। আৰু সেইবাবে সেই কৰোণা যাতে আমাৰ ঘৰৰ ভিতৰলৈ নোসোমাওক, তাৰ বাবে আমি সচেতন হোৱাৰ একান্ত প্ৰয়োজন। আৰু যিসকলে ভেকচিন লোৱা নাই, এতিয়াতো ভেকচিন কমপ্লিট দি আছে চৰকাৰে, আপোনালোকে সকলোৱে বিনামূলীয়া ভেকচিন দি আছে, সকলোৱে যাওক আৰু সকলোৱে ভেকচিন লওক। সেইখিনিকে কৈ মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেন্তে আজিলৈ ধন্যবাদ।